এবিধ ভাতকেৰেলা। পৃথিৱীৰ সকলো পাচলিতকৈ আটাইতকৈ বেছি শক্তিশালী পাচলি বুলি কোৱা হয় ভাতকেৰেলাক। ভাতকেৰেলা এনে কিছুমান ভাল গুণ আছে যি গুণৰ কাৰণে কেঞ্চাৰ আৰু হৃদৰোগৰ নিচিনা ডাঙৰ বেমাৰকো ই কণ্ট্ৰল কৰি ৰাখিব পাৰে। গতিকে ভাতকেৰেলা সকলো প্ৰকাৰৰ মানুহে খাব পাৰে। কোনো ৰোগীয়া বা ভাল মানুহ কোনেও বাচিব নালাগে। গতিকে ভাতকেৰেলা নিচিনা এটা উত্তম পাচলি, এটা সকলোৰে ভাল কামত অহা খাব পৰা পাচলি আন নাই। সেইকাৰণে ইয়াক পাচলিৰ ৰজা বুলি কোৱা হয়। গতিকে আমি গম পাইছোঁ যে আয়ুৰ্বেদিক শাস্ত্ৰৰ দিনতো ভাতকেৰেলাৰ ব্যৱহাৰৰ কথা লিখা আছিল বা আলোচনা হৈছিলে। ভাতকেৰেলা বোলে মাংসতকৈও 50 গুণ অধিক প্ৰটিন আছে। দৈনিক এটাকৈ এই পাচলি খালে আয়ুস বৃদ্ধি হয়। ভাতকেৰেলা খাই থাকিলে অন্যান্য ৰোগো নিয়ন্ত্ৰিত হৈ থাকে। গতিকে ভাতকেৰেলা নিচিনা এটা ভাল উত্তম পাচলি আমি সদায় খাব লাগে। সদায় খালেও আমাৰ কোনো অপকাৰ নহয়। আমি বাৰীত এজোপা ভাতকেৰেলা কৰি লোৱা উচিত, কাৰণ ইয়াক কৰিবলৈ একো কষ্ট নহয়। মাত্ৰ আলু এটা ৰুই থ'লেই তাৰ পৰা গছ হৈ পেলাই ভাতকেৰেলা হয় আৰু ভাতকেৰেলা লাগে। বছৰটো যিটো সময়ত ভাতকেৰেলাখিনি থাকে সেই সময়টোত, সেই ছিজনটোত আমি ভাতকেৰেলা খাবই লাগে, ভাতকেৰেলা খোৱাই উচিত। গতিকে পৰাপক্ষত প্ৰত্যেকেই ঘৰত এজোপা ভাতকেৰেলা কৰি ল'ব লাগে। আৰু ভাতকেৰেলাহে আমাৰ সকলোখিনি অভাৱ দূৰ কৰি শৰীৰত স্বাস্থ্য সুন্দৰ কৰি ৰাখিব। আৰু ভাতকেৰেলাৰ পৰা আমাৰ বহু ফলদায়ক আমি পাবলগীয়াখিনি পাম। গতিকে ভাতকেৰেলা এটা উত্তম পাচলিৰ ৰজা বুলি কয়। আপোনালোক সকলোকে আগবঢ়ালোঁ, সকলোৱেই ভাতকেৰেলাক নিশ্চিন্ত মনে খাব।